Hello friends, আজি মই potato bites বনাবলৈ ওলাইছো। ইয়াৰ বাবে মই এখিনি আলু এনেদৰে বইল কৰি লৈছো, পিয়াজখিনি এনেদৰে কাটি লৈছো। এতিয়া মই ইয়াতে নিমখ দিম। সোৱাদ অনুযায়ী নিমখ দিছো। ইয়াতে তেল দিছো। আধা চামুচ ৰেড চিলি পাউডাৰ দিছো। এয়া আধা চামুচ জালুকৰ গুড়ি দিছো। এতিয়া গুটেখিনি লগ কৰি সানি লম। নি পিটিকা হৈ গৈছে। এতিয়া মই ইয়াতে অলপ সস দিছো। এইখিনি মান সস দি দিছো। এতিয়া মই ইয়াতে আটাখিনি লৈ ভালদৰে আকৌ পিটিকি লম। আটাৰ লগত মই এনেদৰে ভালদৰে মোহাৰি আছো। এইখিনি পিটিকা হৈ গৈছে। এতিয়া মই অকমান হাতত মিঠাতেল সানি লৈছো। মিঠাতেলখিনি সানি লৈ মই এনেদৰে লাৰু লাৰু কৰি লৈছো। মিঠাতেলখিনি সানি নললে হাতত লাগি যায়। এনেকুৱা কৰি লৈছো। এনেকুৱা কৰি লৈছো মই। এতিয়া মই এনেদৰে সৰু সৰুকে ছুৰী এখনেৰে কাটি লম। এয়া মই এনেদৰে সৰু ছুৰীখনেৰে কাটি লৈছো। এতিয়া মই কেৰাহীত তেলখিনি গৰম হ'ব দিছো। গৰম হ'লে এটা এটাকে বহাই দিম। কেৰাহীত তেলখিনি গৰম হৈছে। মই এতিয়া এটা এটাকে বহাই দিছো। এটা এটাকে বহাই দিলো। গোটেইকেইটা লৰাব পৰা হৈ গৈছে। এয়া মই উলুটাই দিম এতিয়া। এয়া উলুটাই আছো। ৰঙচুৱা হৈছে যদিও ভালদৰে হৈ অহা নাই। এইকেইটা হৈ গৈছে। এতিয়া মই এনেদৰে নমাই আনিম। তেলটো অকণমান যাব দিছো। পটেটো বাইটছ কেইটা ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।